So guys, welcome back to our new vlog. আজি তাৰ মানে 15 তাৰিখ নিপুৱাতে অলৰেডি ৰাতিপুৱাই তাৰ মানে গৈছি আৰু হেৰিত কি বুলি কয় কন্যাকুমাৰী ৰাইডত মই আৰু মানে আমাৰ মাদাৰে তাৰ মানে অলপমান টেষ্ট কৰিব যাম মানে তেওঁৰ অলপ কিবা চুগাৰটো টেষ্ট কৰিব ওলছিয়ে তেওঁ আৰু তাকে ফাদাৰো যাব একেলগে ডক তাৰ মানে মাদাৰক আমাৰ যে আৰোগ্য ডায়েগনষ্টিক চেণ্টাৰ আছে তাতে মানে ফাদাৰৰ লগত আৰু মানে কৰিব দিলোঁ আৰু বাকী মই বাহিৰতে আছোঁ কাৰণ বেছি পেচেণ্টৰ লগত আৰু মানে যোনে যোনে টেষ্ট কৰিব আহে তাৰে লগত যদি বেছি মানুহ থাকে তেতিয়াহ'লে অলপমান অসুবিধা হয় না কাৰণ বেছি স্পেচ নাথাকে সিহঁতে অলচি ৰ'ব যাওঁ মই এতিয়া বাকী নিপুৱাত যাই পেলাই বোলে এতিয়া বঙাইগাঁও পাইছে বঙাইগাঁৱৰ পিছত সিহঁতে আস্তে আস্তে আজি যাই থাকিব আজি কিজানি ইয়াতে শিলিগুৰিত থাকিব ৰাতিপুৱা মই ইফালেও আহিব লাগিল তাক মই মানে সি অলপ গেলি মোৰ ভালো নালাগে কাৰণ প্ৰায় একেলগে থাকোঁ সেইকাৰণে মই আৰু বেছি হেৰি কৰা নাই সি বা বেতাল মানে এনি টাইম মই আমাৰ মানে ইম্পৰ্টেণ্ট কাৰণ সিহঁতে মানে সিহঁতক এনি টাইম লগে পাই থাকোঁ আৰু এনি টাইম লগ পাই থাকিলে বেতালে হওক বা ৰূপছ হওক বা এই ৰাকেশে হওক বা ভৰালীয়ে হওক বা কুলিয়ে হওক এইকেইটাক বেছিভাগ লগে পাই থাকোঁ সেইকাৰণে মানে সিহঁতে দূৰত গ'লে অলপ যিমান যি হ'লেও ভাল নালাগে সেইকাৰণে মই মানে আৰু ঘৰতে আৰু মানে যা আৰু এনেতো ফোন চোন কৰিয়ে থাকিম সেইকাৰণে আৰু আনে তাকে এনে তাৰমানে চব বিশেষ একো অসুবিধা নাথাকে কি বুলি কয় কিন্তু ডায়েবেটিছ পেচেণ্টে অলপমান চব বস্তুৱে মানে ভালকৈ অলপ চাই চিতি খালি ভাল তাৰমানে য'ত বস্তুটো ভাত মানে পৰ্যায়ক্ৰমে কমে আনিব লাগে ভাত বেছি খাই থাকিলে অলপ অসুবিধা হয় কাৰণ ভাতটোত চুগাৰটো বেছি থাকে কাৰ্বহাইড্ৰেট বেছি থাকে কিন্তু আমাৰ মানুহে আৰু অসমৰ মানুহে আৰু ক'ব বোলে ভাত নাখাওঁ আমি ভাত খাই পেলাই সেই যুগৰ পৰা চলিলে আৰু এতিয়া আৰু আমি ভাত কমাই দিব পাৰিম না কিন্তু কথাটো সেই নহয় ভাতটোত কাৰ্বহাইড্ৰেট বেছি থাকে যোনটো চুগাৰৰ কাৰণে একদম মানে আৰু হেভি আৰু বস্তু সেইকাৰণে পাৰিলে ভাতটো কমাই দিয়ক চুগাৰৰ পৰাই চবেই ৰেহাই হৈ থাকিব আমি তাৰমানে ডক্টৰ সন্দীপন শৰ্মাৰ তাতে আহিছোঁ অলপমান মাদাৰৰ চুগাৰটো বেছি আছে সেইকাৰণে তাৰমানে ইয়াতে দেখি কিনে লৈ যাওঁ আৰু নহ'লে আৰু পিছত মানে মান্থলি তাৰমানে চুগাৰ থকা মানুহৰ যদি অলপমান চাই থকা যায় তেতিয়া ভাল এই মানে গাড়ী চাড়ী দেখছে না কিমান আছে একেলগে তেওঁনো ভালকৈ চিনি পায় মোক কিন্তু বস্তুটো মোৰো একবাৰ মানে ডেংগু হৈছিল ডেংগু হোৱাৰ পিছত তেওঁ তাৰমানে ট্ৰিটমেণ্ট কৰিছিল তেতিয়াৰ পৰা মোক দেখিলে ডেংগু বুলিয়ে মাতে ঠিক আছে গাইজ এতিয়া আমি আজি দেখা চাকা হৈ গ'ল আৰু চব তাৰমানে নৰ্মেলে আছে প্ৰায় নৰ্মেল নাই অলপ বেছি আছে কিন্তু তাকে ডক্টৰক দেখালোঁ তাৰপিছত একেলগে ভাত চাত খালোঁ তিনিও খাই কিনে আব্বা তাৰমানে তেওঁৰ বাইকখন লৈ আহিব আম্মা আৰু মই তাৰমানে হেৰি লৈ আহিছোঁ আৰু কাৰতে আহিছোঁ কাৰণ আমি যাওঁতে কাৰত গৈছিলোঁ কাৰণ তেওঁৰ অলপ অফিচতো আছে না তেওঁ অফিচৰ কামো আছে কাম থাকিলে তাৰমানে অলপ আহোঁতে দেৰি হ'ব বোলে তেওঁ সেইকাৰণে বাকী আৰু আমাৰ একচুৱেলি নাজানে বাকী আৰু তাৰমানে নিপু এতিয়া যাই পেলাই বোধহয় ধুবুৰী পাৰ হৈছে কিজানি আস্তে আস্তে যাই আছে তাকে বাকী ঘৰত যাই লওঁ তাৰপিছত বাকী গৈ আছোঁ চ' গাইজ জাষ্ট আমি ঘৰ পালোঁ মানে এতিয়া নিপুৱাতে ধৰক শিলিগুৰিমান পাওঁ বুলি কৈছে শিলিগুৰি অলপ আগতে আছে বুলি কৈছে বাকী এইটো ভ্লগত এইখিনিয়ে আছিল আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এনে কৰি দিব সিহঁতে ভালে ভালে যাই পাক তাতে নেদেখাজনৰ ওচৰত সেই তাৰমানে আৰু নেক্সট চাওঁ আৰু ক'ত তাৰমানে সিহঁতে যদি ওচৰে পাঁজৰে যায় ক'ৰবাত তেতিয়াহ'লে ময়ো যাব পাৰোঁ মই কিন্তু বাইক বা সেনে টাইপৰ নহয় মই তাৰমানে ধৰক ট্ৰেইন বা প্লেনত যাই কিনে তাতে সিহঁতক এক্সপ্ল'ৰ কৰিব পাৰোঁ যদি আপোনালোকে ভিডিঅ' চাই পেলাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰখিনি কৰি দিব এইখিনিয়ে কৈ আজিৰ ভ্লগটো মানে ইয়াতে শেষ কৰিছোঁ জয় আই অসম